খানা 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 নমস্কাৰ দৰ্শক বিন্দু আজি অফিচ পাৰ্টিৰ ওপৰত ভিডিঅ' এটা মই বনাই দেখুৱাম বন্ধুসকল এয়া পিয়াজ ভাজি আছো মাংস বনোৱাৰ আগতে পিয়াজখিনি ভালদৰে ভাজি লৈছো আৰু ইয়াত বিলাহী দিলো এয়া মাংস বিলাহী লৰাই লগতে ইয়াত মছলাও দিম বিভিন্ন মছলা আছে মাংস বনাম ইয়াত মাংসখিনি মছলাখিনি পিয়াজৰ ভজাৰ ওপৰত দি দিছো ব্ৰইলাৰ মাংস হয় এটা লৰাই থাকিম ইয়াক মছলা হতে যাতে ভালদৰে মিহলি হৈ যায় লৰাই থাকিম এনেকৈ চক এণ্ড লৰাই থকা হ'ব ব্ৰইলাৰ মাংস হয় এই অফিচৰ পাৰ্টিৰ মাংস অফিচত আজি পাৰ্টি আছে মই আপোনালোকক তাৰে খানাৰ ওপৰত এই ভিডিঅ'টো দেখুৱাম আৰু এইয়া মাংসখিনি লৰোৱাৰ পিছত ভালদৰে মছলা মিহলি যোৱাৰ পিছত এনেধৰণৰ হয় আৰু যেহেতু আমি মাংসখন জোল কৰিম মাংসৰ জোল সেইবাবে ইয়াত পানী বেছিকৈ দিছোঁ এইয়া সুন্দৰভাৱে সিজি গৈছে মাংসখিনি মাংসৰ জোলো হৈছে এয়া আৰু এয়া মাংসখিনি হোৱাৰ পিছত মাংসৰ জোল চব কিমান ধুনীয়া হৈছে খাই বহুত টেষ্টি হৈছে খাবলৈ আৰু এয়া ভাত বনাই আছো চব ভাত বনোৱা দৃশ্য ইয়াত 10 জন মানুহৰ ভাত আছে ভাত অফিচৰ পাৰ্টি 10 জন মানুহৰ কাৰণে ইয়াত ভাত বনাইছো আৰু এয়া সৰু আলু ভাজিছো লগতে বিনু আছে সৰু আলু মোৰ খুব প্ৰিয় এয়া আমাৰ খানা আৰম্ভ হৈ গ'ল এয়া দেখিছে পাতত ভাত দাইল ভাজি নেমু টেঙা আৰু লগতে মাংসৰ বাটি খানা বহুত ভাল হৈছিল বহুত দিনৰ মূৰত বহুত ফূৰ্তি কৰি লগ লাগি খানা খালো এয়া অফিচৰ পাৰ্টি হয় এই সকলোবোৰ মোৰ অফিচৰ ষ্টাফ লগ হয় তাৰে এটা ভিডিঅ' দিলো আপোনালোক দেখালো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকে এনেদৰে হাঁহি ফূৰ্তি কৰিব